Hello guys, welcome to my YouTube channel Vishal and Akash vlog. তো আজি মই চুলি কেইটা কাটবা যাই আছো আৰু ইয়াৰ চকুৰ অসুখ হৈছে ৰ'ব, আই ফ্লু হৈছে। চা আপোনাৰ চকুটো মই হনাই ৰ'ব, মই ঠিকে আছো বৰ্তমানত গেলি, মোৰ একো হোৱা নাই। আহিছে এয়াৰহে হৈছে। ইয়াৰ এতিয়া আমি ঔষধ আনবা যাই আছো। তো আৰু মোৰ চুলি কেইটা চাব পাৰে, মোৰ চুলি কেইটা বহুত দীঘল হৈছে বহুত। তো চুলি কেইটা কাটি আহোঁ আৰু ইয়াৰ ঔষধখিনি লওঁ। তো এতিয়া চশমাযোৰা পিন্ধি লওঁ দক, নহয়তো আৰু মোৰ তাতেও আহিব। চাব পাৰে চশমাযোৰা পিন্ধি লওঁ। তো গাইছ বলক যাই আছো আমি। তো বলক গাইছ। তো গাইছ ইয়াতে মিটিং আছে, শিল্পী সমাৰোহ মিটিং চলি আছে। তাতে গাড়ী চাব পাৰে। মোৰ চকুৰ হোৱাৰ কাৰণে ইমান লগা নাছিল, সেইকাৰণে মই এতিয়া আহিছোঁ আৰু অলপ ভাল পাইছোঁ কাৰণে যাই আছোঁ। বহুত পানী ওলাই আছে, সেইকাৰণে মই অলপ বহুত জ্বালা পুৰা ভাৱ কৰি আছোঁ। সেইকাৰণে মই দুৰ্বল হৈ আছোঁ অলপ। তাকে সেইকাৰণে যাই আছোঁ এতিয়া। তো সেইকাৰণে মই ফাৰ্মাচীত যাই আছোঁ এতিয়া। ফাৰ্মাচী কাৰণে এই আগত আছে অলপ, তাত যাই পালে ভালে আছিল। বহুত চকুতো পানী ওলাই আছে ধামধুম, সেইকাৰণে ব্লক চক দিবও পৰা নাই। সেইকাৰণে দিবও পৰা নাই। বহুত অসুবিধা হৈছে, চকুটোৰ বহুত বেমাৰ হৈ গৈছে। সেইটো যে আইকু বেমাৰটো দি আছে, সেইটো লম দিছে গাইছ। সেইটো বেমাৰটো পূৰা কেৰেলাৰ পৰা আহিছে, মই খবৰটো পাইছোঁ, বাতৰিতো পাইছোঁ। কেৰেলাৰ পৰা এইটো জন্ম পাইছে। কেৰেলাই কলা ঘৰিবিলাক ধৰি জন্ম পাইছে, সেইকাৰণে কেৰেলাৰ পৰা এই বেমাৰটো ক'ৰ পৰা আহিছে জানেনে? কেৰেলাৰ যে কলা নিগ্ৰকেইটা যি আছে, সেইকেইটাৰ পৰা আহিছে। খবৰটো পাইছোঁ, মই বাতৰিতো পাইছোঁ। আৰু বহুত জ্বালা পুৰা ভাৱ কৰি আছে। তো ফিলবাৰী গৈ বিচাৰিছিলোঁ, ফিলবাৰী নাপলোঁ, সেইকাৰণে হলমাৰ্চ থোৱাই গ'লোঁ। তো আগত ৰানিংটো কৰিলে পাইছোঁ, সেইটো হলমাৰ্চ। তো এতিয়া আমি যাই আছোঁ, আপোনালোকে চাই থাকক। তো চাব পাৰে আমি চেলুন পাই গৈছোঁ। চেলুনত চিগনেচাৰ মিলাই আছে আৰু ই এটা পুৰা একদম চচা এণ্টি চাউথৰ গুণ্ডা দেখা হৈছে। তো গাইছ মই চুলিকেইটা কাটিবলৈ লগ পাইছোঁ। তো এখানে চেলুন আমাৰ চুলি কটা চুলি কাটিবলৈ লগ পাইছোঁ ন। WWE সেই মাছ সেনা লগাব lihat tahu. দাদাজনে বহুত ধুনীয়া চুলি কাটে। তো আপোনালোকে কাটব চুলি। তো আমাৰ চেলুনখন তো আপোনালোকে আহিব নিশ্চয় চুলি কাটব। তো দাদাজনে বহুত ধুনীয়া চুলি কাটে। তো এখন চেলুনখন হয়, এইজন দাদাই চুলি কাটে। তো মোৰ চুলি কাটা হৈ গ'ল। তো এইবাৰ তাৰ মলমকেইটা ঔষধকেইটা লৈ লৈ মলম
তো এতিয়া 5খানমান ফাৰ্মাচীত গ'লোঁ, তাৰপিছত তাতে নাপলোঁ আৰু বেলেগ কোম্পানী এটা লৈ লৈ মলমটো বেলেগ কোম্পানীৰ। এতিয়া বেলেগ কোম্পানীৰ মলমটো আনিছে, এতিয়া সেইটো বা এতিয়া কেনে হয়বা। তো গাইজ মলমটোত 160 টকা লৈছে মলমটোত। চাওঁ আপোনাৰ মলমটো একবাৰ, মলমটো তো তাৰপৰা এই মলমটোত 160 টকা লৈছে, মলমটোৰ দাম 160 টকা। তো এতিয়া এই মলমটো কেনে আনবা হয় একবাৰ লাগি পেলাই দিয়কচোন, ভাল পায় না নাপায়। ভাল পালেতো ভালেই হয় দিয়কচোন, পটাপট ভাল পাব লাগে আমাৰ ব্লগ বনাব লাগে। তো এইটোৱে মলমটো 160 টকা ল'লক মলমটোত। তো এইটো তই লাগে চাইছোঁ কেনে আনবা লাগিছে কম দাম লাগিছে। তো আৰু গাইজ চেলুনখনত যি জুবিন দাৰ গান লাগিছে, কি মজা লাগছে গাইজ, চুলিকেইটা কাটি। জুবিন দা আমাৰ জান গাইজ, জুবিন দাৰ অবিহনে জীৱন নহয়। একবাৰ জুবিন দাক গাইজ চুই চাব, ওচৰৰ পৰা চুই চাব পাৰিলে হয় না। ইয়াৰ জুবিন দা আমাৰ জান, জুবিন দা আমাৰ জান হয় গাইজ। তো একবাৰ হ'লেও আমি জুবিন দাক কাষৰ পৰা চুই চাব বহুত মন আমাৰ জুবিন দাক। তো ইমান মজা লাগছে জুবিন দাৰ সেই গান শুনি, চুলি কাটি কাটি। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা আমাৰ জান হয় জান। জুবিন দা আমাৰ জান হয় গাইজ, জুবিন দা, জয় জুবিন দা। তো গাইছ আমি দাউদি হৈ যাই আছোঁ, এইটো দাউদি তেল ডিপুটো। সদায় বাছখন ৰখি থকা দেখা পাওঁ, এইবাৰো ব্লকটোত বাছখানে আছিল, এইবাৰো বাছখানে ৰখি আছে। তুমি যাই আছোঁ, চাই থাকক। পুৱাৰ পৰা বৰষুণ দিছে আৰু এতিয়া বৰষুণে দিব। কি হৈছে এই বৰষুণটোৰ কথা, আজি পুৱাৰ পৰা এনা বৰষুণ দিছে মানে কৈছোঁ না আপোনালোকক, থাকবা এনেকৈ কৈ দিছে। ইমান বৰষুণ দিছে ৰাতিপুৱাৰ পৰা, সেই ৰাতিপুৱাৰ পৰা পানী যে ভৰ্তি হৈ গ'ল সকলো হয়। এই ৰাতিপুৱাৰ পৰা মানে আৰু কৈছোঁ ইমান বৰষুণ দিছে মানে, ৰাতিপুৱাৰ পৰা আমি 8টা বজাৰ পৰা আমি ৰখি আছোঁ বোলে চুলি কাটবা যাম, কিন্তু সেই 8টা বজাৰ পৰা ইমান বৰষুণ দিছে। 8টা বজাৰ পৰা আজি সেই 12টা বজাতহে ৰখছে। তো কিমান বৰষুণ দিছে, নন ষ্টপ বৰষুণ দিয়ে আছে, ৰখাই নাই। আৰু বানপানী আহে নেকি নে, এই লেভেলত যদি বৰষুণ দি থাকে আৰু কিমান বানপানী হ'ব। আজি পুৱাৰ পৰা বৰষুণ দিছে, এতিয়াও ফেলে আছে অলপ অলপ সৰু সৰুকৈ। তো আৰু কি কয় নাচোঁ দিয়ক, আৰু কি হয় আৰু। তো তাৰ আৰু চকুৰ অসুখ হৈছে পূৰা একদম, সেইকাৰণে আমাৰ ভ্লগো আহিব পৰা নাছিল। ইয়াৰ চকুৰ অসুখ হোৱাৰ কাৰণে ভ্লগো আমাৰ জনায়। তো ই সোনকালে ইয়াৰ কাৰণে অলপ প্ৰে কৰিব, ই যাতে চকুটো সোনকালে ভাল পাই যায় আমাৰ আকাশ ভাই। তো আকাশ ভাই চকুকেইটা ভাল যদি হয় তেতিয়া আমি আৰু ভ্লগ বনাব পাৰিম দিয়কচোন, ক'ৰবাত যাব পাৰিম জেগাত। তো ই যাতে পটাপট চকুটো ভাল পায়। বহুত যদি পানী ওলাই থাকে পূৰা একদম, পানী মানে বহুত চকুকেইটা ৰঙা হৈ থাকে আৰু বহুত কেটাৰ হৈ থাকে চকুকেইটাত। তো এই চকুকেইটা সোনকালে ভাল পাওক দিয়ক, সেইটো কামনা কৰিছোঁ আমি ভগৱানক, এই চকুটো ভাল পাওঁ সোনকালে। তো গাইছ এতিয়া আমি ঘৰত গেলি যাই আছোঁ ৰ'ব। তো ঘৰত গেলি আমি এই বাইক দি যাই আছোঁ। তো আজি আমি বেলেগ ৰাস্তাই দি আহিছোঁ, তাৰমানে আমি দাহদিৰ ৰাস্তাটো হৈ আহিছোঁ, সেইকাৰণে আমি এই বাইক দি এতিয়া যাই লওঁ ঘৰত। তো বলক গাইছ আমি যাই থাকোঁ বলক। বলক উঠক আপুনি চাইকেলত, উঠক না আৰু পানী ওলছে আপোনাৰ চকু দি, অলপ দক মুচি লওক আৰু উঠক বলক, যাং দলক। বহুত সেই 3টা বাজেহে যাব লাগে বলক। আৰু তো গাইছ আজিৰ এই ভ্লগটো এইখিনি আছিল। তো গাইছ আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাইছোঁ এনেদৰে সুন্দৰ সুন্দৰ ভ্লগৰ সৈতে। তো তাপ থাকিলে বাই বাই গাইছ।